हेलो नमस्कार खुलुमबाय एन्ड गुड मर्निंग আৰু মই গৈ আছোঁ আজি খেৰাই তো খেৰাৰ বিষয়ে বেছিকৈ কৈ নাথাকোঁ কাৰণ আগৰ ভিডিঅ'ত খেৰাৰ বিষয়ে অলপ থুলমূলকৈ কৈ থৈছোঁ আগৰ ভিডিঅ'ত যদি চোৱা নাই ডিছক্ৰিপশ্যনত মই লিংক দিম চাই ল'ব আৰু বেছিকৈ কৈ নাথাকোঁ কাৰণ মানে য'তে ত'তে চিন ক্ৰিয়েট কৰি নাথাকোঁ ডাইৰেক্ট খেৰাৰ য'ত মেইন পূজা হৈছে তাতে লৈ গৈ আছোঁ ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ আৰু ভিডিঅ' যদি ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব বলক একেবাৰে জগাত গৈছোঁ তো হে গাইজ সেইটো আছিলে দিনৰ ভিডিঅ' আৰু এতিয়া মই গৈ আছোঁ ৰাতি ৰাতি অলপ প্ৰগ্ৰাম আছে মানে আৰু দিনৰ ভিডিঅ'ত মানে বড়োসকলে যিখিনি নীতি নিয়ম থাকে এটা খেৰাইত যিখিনি পূজা পাঠ কৰে নীতি নিয়ম থাকে সেইবোৰ চলি আছিলে আৰু সেইকাৰণে মানে ভিডিঅ'টো বহুত দীঘল হৈ গৈছে ন সম্পূৰ্ণ দেখাব নোৱাৰি মানে সেইকাৰণে অলপ শ্বৰ্টকৈ কাটি দিছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া গৈ আছোঁ ৰাতিৰ প্ৰগ্ৰামত বলক তাতে লগ পাম একেবাৰে তো ফাইনেলি গাইজ ভিতৰত এণ্ট্ৰি কৰিম আৰু